গাইজ জাষ্ট আপোনালোকে এটা ইমাজিন কৰক এই ৰাস্তাটো আপোনালোকে ফ্ৰণ্টত এটা ইমাজিন কৰক আপোনালোকৰ ফ্ৰণ্টত ডাৱৰ আছে পাহাৰ আছে আৰু ইণ্ডিয়াৰ প্ৰথম ছানৰাইজেছ হোৱা জেগাটো আছে আৰু এইবোৰ লোকেশ্যন তাৰ আৰু আপুনি ঘৰত বহি মোৰ ভিডিঅ'টো চাই আছে কি হ'ব এনেকৈ এই জীৱন হে গাইজ গুড কি হৈ আছে চাই লওঁ গুড আফটাৰনুন বৰ্তমান 1টা বাজিছে আৰু আমাৰ লগৰ দুজন আছেগৈ তেজুত মনজিত চেলেং আৰু এজন মই আছোঁ এতিয়া 1টা বাজিছে মই ইয়াৰ পৰা যাব ওলাইছোঁ সিহঁতে মোৰ পৰা আছে বৰ্তমান 215 কিলোমিটাৰ দূৰত মই এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা আৰু এয়া লগত এজন যাব তাৰ কাৰণে হেলমেট এটা লৈ লৈছোঁ বাইক ৰেডি হৈ আছে তাত আৰু পায়ে ৰখিবলৈ নাই আৰু গৈ থাকিম শুনো ৰ দেই আৰু জোতা চোতা চব বান্ধি লৈছোঁ ইমান গৰম জোতা পিন্ধিব নোৱাৰি কাৰণে জোতাযোৰ ৰাখি ল'লোঁ আৰু বহুত গৰমত ওলাইছোঁ যাবলৈ সেইখন বাইক আগত বেছি বস্তু লোৱা নাই অকল লৈছোঁ পেন এটা চোলা এটা তো বলক গৈ থাকক একেৰাহে ধেমাজিৰ পৰা লাগাতাৰ আমি দুজনে আহিলোঁ আৰু আহি বৰ্তমান আমি ঢলা-শদিয়া ব্ৰিজ পালোঁহি এয়া আমি এণ্ট্ৰি কৰিছোঁ ঢলা-শদিয়া ব্ৰিজ আজি ফাৰ্ষ্ট টাইম আহিছোঁ ঢলা-শদিয়া ব্ৰিজ আৰু এয়া এণ্ট্ৰি আমি ঢলা-শদিয়া ব্ৰিজ পাৰ কৰিলোঁ আৰু এনেকুৱা ধুনীয়া এটা চিনেৰীৰ মাজে মাজে আমি গৈ আছোঁ চাওক আপোনালোকে সন্মুখত কেৱল জংঘল পাহাৰ নাই চৰি জংঘল হাবি আৰু ৰাস্তাটোৰ ফাইলটো চাওক বৰ্তমান তেজু পাওঁ অৱস্থা বৰ্তমান আমি আহি তেজু টাউন পালোঁহি এয়া তেজু টাউন আৰু এতিয়া তেজু টাউনৰ পৰা আমাৰ লগৰ কেইজনক সুধিলোঁ সিহঁতি ক'ত আছে সিহঁতি কৈছে আমি হাইলুঙত আছোঁ আৰু হাইলুং বৰ্তমান হাইলুং 106 কিলোমিটাৰ আছে আৰু আমি এতিয়া আৰু 106 যাবাগৈ নে ব্ৰ যাম নেকি ৰেডি কিবা ৰুটি পৰঠা খাবা নেকি হা ৰুটি পৰঠা ইয়াতে ৰখাওঁ কিবা এটা খাওঁ জুচ চুচ সেইকেইখনৰ পৰা আমি তো গাইছ এয়া আমি তেজু মেইন টাউনৰ পৰা এতিয়া ওলাইছোঁ হাইলুং ফালে বৰ্তমান 106 কিলোমিটাৰ আছে আৰু হাইলুং हमारे बाइक तेल एदा हो गल तो दीदी ये जगह का नाम क्या है अभी और डिम्बे इसी जगह का नाम था ना ओके तो दीदी बोल रहा है कि मुझे भी यूट्यूब में उठा लो तो एक बार दिखा रहा हूँ ये दीदी का दुकान है हेलो 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 बर्तमान आम गई आसो आको एजन बुढ़ो लग पालो घर तेजु केला यार घर एकेबारे डोंगर ओसरते बोलक बर्तमान समय हे 7:30 बाजी गल और रास्ता या देखिसे अकल अफरोडे दी आसो आम प्राय आमार हाइलुंगले एतियाओ आछे 70 किलोमीटार मान
কিন্তু আমাৰ ৰাস্তা বৰ্তমান এনেকুৱাই। ৰাস্তাতে অৰুণাচলী বড়ো এটাক লগ পাইছিলোঁ, সি আমাৰ লগত আহি আছিলে, কিন্তু এডোখৰমান আকৌ নহা হৈ থাকিলে। তাৰ ফোন এটা আহিলে আগবাঢ়া বুলি ক'লে, আগবাঢ়ি দিলোঁ, সিয়ে নহা হৈ থাকিলে। আৰু এতিয়া আমি গৈ আছোঁ, ইয়াত নেটৱৰ্কো নাপায়। মেইন কথা মোবাইলৰ আমাক আৰু নেটৱৰ্ক নাই। পাহাৰৰ ওপৰত মুনটো চাওক আপোনালোকে, মুনটো চাওক। এইবোৰ নাজাৰা, এইবোৰ অকল ৰাইডত আহিলে আপোনালোকে পাব। আমি এতিয়া ৰাতি পাহাৰত গৈ আছোঁ, ক'ত গৈ আছোঁ নিজে নাজানো। हाइलुम गए तो हाइलुम रोड फाड़ दिया तुमने रास्ता फाड़ दिया। हम तो सोच रहे हैं कि थोड़ा सा ऐसा नहीं देखा टूरिस्ट कोई आते तो नीचे से कोई भी टूरिस्ट नहीं हो तो ऐसा होता है कि थोड़ा सा कभी नहीं आए तो थोड़ा आराम से गए। वाह केला पूरा दम लगा के जा रहे हैं भूसरी के, हम खिदाने कर नहीं सक रहे यार। वाह कसम क्या चला रहे तुम तो यार। दो दो कोई बात नहीं, हम तो सोचते रह गया क्या ऐसा चला रहा है बोल के यार, सच में भी पूरा एक्सपीरियंस तब भरा के रखा हुआ है ना, एकदम फाड़ के जाएगा बोलते हैं पूरा। मतलब टर्निंग मिलने से ही ना पीछे भी कैसे मिलते पीछे भाई क्या तो कर रहा है बोल के। हाँ मैं तो स्लो कर रहा हूँ ना तुम्हारे लिए। बाप रे बाप हम तो देख रहे हैं, लेकिन बाप रे क्या टर्निंग में भी ऐसा। ऊपर से ये बाइक ना प्रॉब्लम है कि क्या अभी ना यहाँ से बस इसका हाँ से फ्रंट वाला ही दिखता है, फट 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 पहुंचता ना। अभी टर्निंग आ गया उनसे, अभी अचानक पहुंच जाता। इसलिए तो मैं तुम्हारा पहले पहले आ रहा था ना। ই কৈছে লোকেল ল'ৰাকেইটাও আমি এনেকৈ নচলাওঁ, তই কেলা পাগল চলাই আছ, মোৰ গান ফাটি গৈছে ফ্ৰণ্টৰ পৰা তোক দেখি পিনে বুলি কৈছে। অঁ চাই না, এখন পাহাৰৰ ৰাস্তা মথাউৰি পুতি দিলে এখন। এখন পাহাৰৰ ৰাস্তা, দুখন পাহাৰৰ মাজত নদী আছিলে গাইজ, তো নদীৰ মাজতে এডোখৰ ব্ৰিজ বনাইছে, আৰু ব্ৰিজ বনাই এইডোখৰ ডাইৰেক্ট মথাউৰিৰ নিচিনা দুখন পাহাৰ ইপিনে এখন এখনত বনাই ডাইৰেক্ট জন দি দিছে। এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ, এনেকুৱা ভাল লাগিছে। এতিয়া ফ্ৰণ্টৰ আমাৰ বেক চাইডে আহি আছে দং ভেলী, তলৰ ভেলী এখনৰ লোকেল ল'ৰা এজন, তেওঁ তেজুৰ পৰা আহি আছে। সি খালি আমি সি আহিবলৈ বুলি অলপ শ্ল'কে আহি আছোঁ, কিন্তু সি কৈছে ইমান ফালিছে লাহে লাহে যাম। অফৰোড গাইজ, হেভি অফৰোড, এইখিনিয়ে কাটিং চলি থাকে। বৰ্তমান আমি ৰাতি আছোঁ কাৰণে দেখি পোৱা নাই ক'ত কি হৈ আছে, কিন্তু আমি গৈ আছোঁ আমাৰ লগত। हाँ ऑफरोड है, एक्सपल्स हीरो का है। नहीं 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 200 सीसी का है ना भाई ये से जते तरे रास्ता ऑफरोडिंग। और बर्तमान आगते आमी आहिও পোৱা নাই পিনে, কিন্তু আমাৰ মোবাইলত নেটৱৰ্ক নাই যদিও সাহসে লক্ষী বুলি ভাবি আমি গৈ আছোঁ। ইয়াৰ ৰাস্তা কাটিং কাম চলি আছে মোৰ মতে। এইবোৰ ৰাস্তাত যতে ততে হিলে পৰি আছে, কিন্তু আমি পাগলকেইটা এৰি দিয়া নাই। আমি গৈ আছোঁ, এইবোৰ চব ৰাস্তা অফৰোডৰ কাম চলিয়ে আছে ৰাতিও। এইবোৰ এইটো চব হেভেন মে হেভেন ব্ৰ' হেভেন পালোহি। এতিয়া আছে স্বামী কেম্প। বাইক দুখনকৈ দেখিলে চাবাই আৰু দেই। আমাৰ লগৰকেইটাই কৈছিলে যে আমি ক'তো নাথাকিলেও দালাই কেম্পত থাকিম। তো আমি এতিয়া দালাই কেম্পত সিহঁতক বিচাৰি আহিছোঁ, আৰু এইটোৱে হৈছে দালাই কেম্প আই থিংক। সেইকেইজন আমাৰ পাৰ্টনাৰ, আৰু আমি বৰ্তমান তেওঁলোকক লগ পাই গ'লোহি। ইয়ে ये दोस्त को मिलो, तेजू से हम लोगों के साथ आ रहे हैं। ये दोस्त डोंग का है, डोंगर तल बेली खन है। कहाँ देखा याद है आगे আপোনালোকে এটিএমত পইচা উলিয়াব লৈছিলে ক'ৰবাত। हाँ कर देंगे। आगे देखा था यार एटीएम में কি কৰিব এতিয়া? গোপ্ৰ আমি লগৰকেইজনক লগ পালোহি। ঘৰৰ পৰা কিমান কিলোমিটাৰ? 306 কিলোমিটাৰ গাইজ। 2টা বজাৰ পৰা চলাইছোঁ 9টা বজালৈকে।
बहुत जल्दी पाई गए रे केला कि बहुत जल्दी भाई ये बोल रहा है कि मैं बहुत जल्दी पहुंच गया तो थोड़ा बोलो ना अरे केला মই बाइक चला दे तो जल्दी पहुंचेगा नहीं नहीं ये अकेले ही जाने भाभी ये दोस्त से पूछो इतना भगाए इसने ना मतलब आगे आगे बाप रे बाप क्या बोले तो মই টাইম কিমান হৈছে ই কৈছে কেলা ই কেলা এতিয়াও মই ঘণ্টাত কিমান হৈছো গম পাওঁ মই কেলা ই 2 ঘণ্টা তই 7টাত ফোন কৰিছ এয়া ইয়াৰ পৰা আকৌ ওলাইছোঁ আদমনা এইফালে যায় আমি এতিয়া ইয়াৰ পৰা আমি এতিয়া আকৌ ওলাইছোঁ ইয়াৰ পৰা আৰু আমাৰ লগত দোষ ইয়াক পুৰা হাই কৰাই ল'লো ই অকল হাঁহিহে আছে চাওক তলত দেখিলি চাওক ডাৱৰ ওপৰত মুন মাজত পাহাৰ অ' মাই গড তলৰ ভিউটো চাওক তলৰ ভিউ ফ্ৰণ্টৰ ভিউটো চাওক ফ্ৰণ্টৰ এই জেগাডোখৰ নাম হৈছে কাম্বা ओ भाई फ्रंट का व्यू देखो व्यू fuck তাতে লাইট অফ কৰি চলাই আছো এবাৰ ফিলটো বহুত মজা লাগিছে মজা ফিল आप उठिब লাগিব आप गाइस आप उठिब লাগিব মাংচাংনো হাৱাই দিছু এডোখৰ জেগা পালোহি আপোনালোকে মেপত চাৰ্চ কৰি চাওক জেগাডোখৰ নাম হৈছে হাৱাই HAWAI হাৱাই এইটো চাৰ্চ কৰি চাওক সেক্সি ৰাস্তা সেক্সি জেগা ক'ত আছোঁ আমিও বৰ্তমান নাজানো এতিয়া ৰাতি 12:30 বাজিছে এইডোখৰত নহয় ইয়াত আকৌ দেখিব এইবোৰ চাওক চুকবোৰত ভাং এইবোৰ চব ভাং এইবোৰ যিমান দেখিছে এইবোৰ চব ভাং চাওক ভাং চব ভাঙেই ভাং এইজোপাও ভাং এইবোৰ চব ভাঙেই ভাং চাওক এইবোৰ ভাং ভাঙে এইবোৰ ভাং আৰু ৱালঙলৈ আছে আমাৰ 25 কিলোমিটাৰমান আছে গাইজ 2:15 হৈছে আমি আহি ৱালং টাউন পালোহি বৰ্তমান 403 কিলোমিটাৰ চলালোঁ বৰ্তমানলৈকে ঘৰৰ পৰা ওলাইছিলোঁ 2:08 এতিয়া হৈছে 2:09 আৰু 2:08 আৰু 2:09 মাজত বেছি ডিফাৰেঞ্চ নাই আৰু ৱালং টাউনখন এখন বেছি ডাঙৰ নহয় লগভগ 1.5 কিলোমিটাৰমান দীঘল হ'ব 1.5 কিলোমিটাৰমান দীঘল আৰু দুখন পাহাৰৰ মাজত নদীখনৰ ছাইডত আৰু এইটো প্ৰায় আছে ইটো পাৰে নাই আৰু ইয়াৰ পৰা আমি এতিয়া আকৌ আগলৈ গৈ আছোঁ আগত আছে কিবিটো আৰু কাহো আমি ভাবিছোঁ আজি কাহলৈকে যাম কাহখনে হৈছে শেষ ভিলেজ আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ য'ত নেকি চাইনা বৰ্ডাৰ আমি ভাবিছোঁ তালৈকে যাম ৰাস্তাটো কোনটো বা হয় ৱালং ব্ৰিজ চাইনা ওলালৈকে ওলামগৈ আৰু ন ৱালঙৰ পৰা কিবিতৰ ৰাস্তা ইমান এটা ভাল নহয় এয়া দেখিছে অকল বালি মোৰ বেক চাইডৰকেইটা অকল বালিয়ে পাই আছে কিন্তু মই আগত আহি আছোঁ কাৰণে বালিটো পোৱা নাই কিন্তু ৰাস্তা বনাই আছে ইমান এটা ৰাস্তাবোৰ ভাল হৈ থকা নাই বৰ্তমান সময় হৈছে 2:30 আৰু 2:30 বাজিছে আমি কিবিটো পাম আৰু লগভগ 12 ঘণ্টা আমি ৰাইড কৰিলোঁ रास्ता खतरनाक रास्ता खतरनाक
কাহ ভেলী কিবিটো পামগৈ আৰু কিবিটোলৈ বৰ্তমান আমাৰ ইয়াৰ পৰা আছে 8 কিলোমিটাৰমান বৰ্তমান পোহৰে হৈছে এয়া দেখিছে ভিউ কি বঢ়িয়া চাওক বৰ্তমান কিবিটো পাওঁ অৱস্থা আমি ডং ভেলীতকৈ পাৰ হৈ আহিলোঁ আমি ডঙৰ ছানৰাইজেছ কাইলৈ চাম বুলি ভাবিলোঁ আৰু আজি ইয়াতে আমাৰ ছানৰাইজেছ হৈ গ'ল ছানৰাইজ কিন্তু আমি ছানটো বৰ্তমান দেখা নাই পোহৰহে হৈছে আৰু এইফালে দেখিছে কি এটা সুন্দৰ ভিউ এইফালেও এটা সুন্দৰ ভিউ আৰু এই সুন্দৰ ভিউ মাজত আমিবোৰ মুক্ত আকাশ চাওক গাইজ জাষ্ট আপোনালোকে এইটো এটা ইমাজিন কৰক এই ৰাস্তাটো আপোনালোকে ফ্ৰণ্টত এটা ইমাজিন কৰক আপোনালোকৰ ফ্ৰণ্টত ডাৱৰ আছে পাহাৰ আছে আৰু ইণ্ডিয়াৰ প্ৰথম ছানৰাইজেছ হোৱা জেগাটো আছে আৰু এইবোৰ লোকেশ্যন তাৰ আৰু আপুনি ঘৰত বহি মোৰ ভিডিঅ'টো চাই আছে কি হ'ব এনেকৈ এই জীৱন